সুপ্ৰভাত প্ৰিয় আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল তথা আমাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কেনে আছে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ সকলোৰে দিনটো সুখ হওক, শান্তিয়ে ভৰি পৰক আৰু আনন্দময় হওক তাকে আশা কৰিছোঁ। আজি এই সুপ্ৰভাত অনুষ্ঠানত মই 3টা তুলসী গছৰ ব্যৱহাৰ, আমাৰ দৈনন্দিন জীৱনত তুলসী গছৰ ব্যৱহাৰ 3টা তথ্য আপোনালোকক জনাই দিব বিচাৰিছোঁ। 1 নম্বৰ, তুলসীৰ পৰা পোক পতংগ আঁতৰি থাকে বাবে খাদ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তুলসীৰ পৰা পোক পতংগ আঁতৰি থাকে বাবে খাদ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়। লগতে 2 নম্বৰ তথ্যটো হৈছে গেষ্ট্ৰিক, কাহ, মূৰৰ বিষ আদি উপশম ঘটাব পাৰে এই তুলসী গছে। ইয়াৰ লগতে তুলসী গছে ৰক্তচাপ কমাব পাৰে। লগতে তুলসী হৃদৰোগীৰ বাবে যথেষ্ট উপযোগী। তুলসীয়ে ৰক্তচাপ কমাব পাৰে আৰু হৃদৰোগীৰ বাবে যথেষ্ট উপযোগী। প্ৰিয় আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল, আজি এই পুৱা সুপ্ৰভাত অনুষ্ঠানত মই আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ এই সুপ্ৰভাত অনুষ্ঠানত দৈনন্দিন জীৱনত তুলসী গছৰ ব্যৱহাৰৰ এই 3টা তথ্য যোগ কৰি আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। ধন্যবাদ।